তো হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ উন্নতি ভিডিঅ'লৈ। তাৰমানে মই আজি বিদেশত যাম, মানে মনটো বহুত ভালো লাগি আছে। পূৰা ড্ৰেছ চেছ কৰি ল'লোঁ, মানে মই নাযাওঁ একলাই। তো ভেকতো আছে, ভেকত চকত ৰখি আছে। তো বলক এতিয়া ভেকত তাকে লৈ যাওঁ, মানে ক'ত বিদেশত যাওঁ। তো ভিডিঅ'টো তাৰ কাৰণে চাই থাকক। তো এতিয়া বলক, ভিডিঅ'টোৰ থাম্বনেইলটো চাই হয়তো গমেই পাইছে আমি ক'ত যাম আজি। হয়, আমি আজি ভূটানকে যাই আছোঁ। মানে ভূটান পামেই আৰু এই পাহাৰগিলা দেখছি না গাইছ, মানে একদম ওচৰ পাইছোঁ আৰু পাহাৰৰ। এতিয়া ভূটানত যাওঁ, কি দেখা পাওঁ তাতে চাওঁ। তো তাৰ কাৰণে ভিডিঅ'টো আপোনালোকে চাই থাকক গাইছ। আমি এতিয়া ভূটান পামেই আৰু ভূটান নাপাওঁতে কিবা এখন দলং পালোঁ। দলংখনৰ দুবাগে চাওক কি ধুনীয়া পতাকা লগাই আছে। মানে ভূটানৰ ফিল্ডটো আহি গৈছে আৰু বেছি দূৰ নাই, পামেই আৰু ভূটান। তো আমি ফাইনেলি ভূটানৰ ভিতৰত সোমালোঁ। এতিয়া মানে পূৰা মানে ইণ্ডিয়াৰ পৰাই ডাইৰেক্ট ভূটান আহি গ'ল, মানে বেলেগ দেশত। তো এই ফটো উঠোঁ এতিয়া প'ষ্ট দি আছে। এতিয়া মানে বঢ়িয়া জেগা এটা ৰখছোঁ, গৰম লাগছি না। মানে পূৰা চেগুনৰ গাছ তলত ৰখছোঁ। হা, চব দেখিব লাগিব। তো গাইছ আৰু দুটা আহিছে, হিৰক আৰু এই মনটো আহিছে। তো সিহঁতক অলপ ৰখছোঁ, সেনেবা বিচাৰি পাই নাপায় ঠিক নাই। যদি বিচাৰি নাপায় আমি গুচি যাম আৰু। তো চাওক লোকেশ্যন তাৰ ওপৰত দেখি দিছোঁ, কি মজা। হা, কলা আহিছে ইডিটত বগা কৰি দিম। অঁ, এতিয়া আমি তাৰ পৰাই বঢ়িয়াকৈ আহিছোঁ লাহে লাহে। মানে ৰাস্তা চিনি নাপাওঁ, জয় ৰাস্তা কিছু হয় সোমাই দিছোঁ। মানে এতিয়া এই আৰু কিবা এটা পাইছোঁ, এটা টাৰ্ণিং। এতিয়া বলকচোন গাইছ যাই থাকোঁ, কি পাওঁ দেখা যাওক আগত। তো গাইছ এইটো ৰাস্তাৰ মাজতে কিবা এটা দেখা পালোঁ, এইটো মন্দিৰে নেকি। মানে ভিতৰত নোসোমাওঁ আৰু, মানে এনেকৈ চাইডে চাইডে চাওঁ আৰু কি বস্তু। মানে মিনটো হোৱাত আগত গুচি গ'ল, এতিয়া আমি ঘূৰি চাই যাই আছোঁ। হাও বন্ধৰ ঘূৰি আহিল গাইছ। এই বলকতে গাইছ আৰু আগত কি পাওঁ চাওঁ। গাইছ এখন গাড়ীত তেল শেষ গৈছে, ঠেলে ওপৰত দেখি আনি আছে দেই। আৰু এতিয়া আমি মানে তলত দেখি যাই আছোঁ, দলং এখন আছিল ৰূপতে, এখন দলং। সেই দলংখনকে যাই আছোঁ। মানে গাড়ী ষ্টাৰ্ট বন্ধ কৰি যাই আছোঁ, মানে পূৰা ডাউন না। তো ষ্টাৰ্ট বন্ধ কৰিলেও বঢ়িয়াকৈ গুচি যায় আৰু। দলংখন পালোঁ, এখন দলং মানে চাব লগা দলং আৰু। ইয়াতে বঢ়িয়াকৈ দুটামান ফটো উঠি কেনে আৰু আগত দি অলপ ঘূৰোঁ অলপমান। তো গাইছ দুটামান ফটো উঠোঁ আৰু কি বাৰু দেখাওঁ তাক। তো আহি গাইছে আমাৰ দলংখন পাই গ'লোঁ এখন, ভূটানৰ কিবা দলং নামটো নাজানো। আৰু এখন গাইছ দেখছি না, খুটা দেখা নাই, পূৰা কিবা ৰছী দি একদম কেবুলেদি সেই হৈছে। তো গাইছ চাওকচোন ভিউটো এবাৰ। আৰু এইবিলাক এই কাপোৰ মানে এইটো কিবা হেৰি, মানে কি বুলি কয় এইটো? বুদ্ধ ধৰ্মৰ কিবা এইটো। অঁ, মনটো মানে আমি বাৰু পঢ়িব নাজানো। চাওক কি ধুনীয়া এটা পৰিৱেশ। তো গাইছ আহি ভালেই লাগছি। মানে ফাৰ্ষ্ট দেখিলোঁ দলংখন, এতিয়া আৰু বা হয় বা কি যায় নাজানো, ৰাস্তা হয় এটা। তো তথাপি যাই আছোঁ। আৰু মানে কি চব চাফা দেখছি না, বহুত চাফা। তাৰমানে এটা বস্তু পৰি নাই, পিক চিক নাই ন ভিতৰত, প্লাষ্টিক নাই, পিক নাই, মানে চাফা আৰু ভাল লাগছি। কিবা এটা আহি ভাল লাগছি বেলেগ দেশত। হা, মেইনলি আপোনাৰ ধূমপান নিষেধ, অঁ, ধূমপান কৰিব নোৱাৰে। আচ্ছা, কোনো শিখৰ ৰজনীগন্ধা চিগনেচাৰ গুটখাও নিষেধ আছে। আচ্ছা। তাতে ভিতৰত শিখৰৰ দোকান নাই, গুটখাৰ দোকান নাই, ধূমপানৰ দোকান নাই মুঠতে। একদম ক্লিন আৰু ক্লিন, ধুনীয়া আৰু কামোৰ পিক চিক নাই ইয়াতে। পিক চিক নাই। তো গাইছ আপোনালোকে আহিব পাৰে। মানে কি আৰু এটা কথা কওঁ, আমি আহোঁতে বহুত লাইন, মানে 200 মান মানুহ লাইন। আগত এই যোনটো লাইনত ৰখছি, মানে পুলিচটো কৈছে বোলে পিছদি আহা, লাইনত থকা নেগাল। মই কৈছোঁ কি ছাৰ লাইনতে আছিলোঁ, এই মাইকী মানুহ আছে না, হেঁচা ঠেলা লগা কাৰণে আমি অলপ তাৰমানে চাইডত ওলাইছে। কিবাকৈ কেৰি কেঁচাৰ কৰি সোমাইছে তো গাইছ। তো গাইছ আহিলোঁ, তথাপিও যি কি নহওক। তো আৰু কিবা কিবি দেখি আছোঁ, তো ভিডিঅ' চাই থাকক। আমি এখন বঢ়িয়া ধুনীয়া হোটেল দেখা পালোঁ। এতিয়া ভিতৰে সোমাই যাওঁ। সোমাই দেখা পালোঁ বঢ়িয়া চুইমিং পুল, তাতে গা ধুই আছে। আমিও গা ধুৱে নেকি, চাই লওঁ ৰ'ব গাইছ কি কৰোঁ। গাইছ আমি মানে গা ধুবা লগি আহিছিলোঁ ইয়াতে। তো যিটো হেৰি দেখিলোঁ, তো গান লাগি গৈছে। মানে পানীটো ইমান লেতেৰা, ঘৰতে যাই ধুম। তো গাইছ বলক, তুমি বাইক পাৰ্কিং কৰিলোঁ, পাৰ্কিং কৰি এতিয়া আমি ইয়াতে খাব আহিছোঁ কিবা এটা। মানে বৈদ্য ভোক লাগিছে। কি নাম আছিল? চম্ভালি। তো মানে হোটেলত সোমাই আহি মানে বাইদেউ এটা ক'লা কি ইয়াতে নহয়, ভিতৰক লগি আহা, মানে কি আমাৰ প্ৰাইভেটকৈ হৈ পাৰিছে ইয়াতে একো নাই। তো মেনুখন দিছি, মেনুত চাওঁ কি খাওঁ। কি খাবিনো?
মই খাব দেই তই খাবি? দিয়া লাগে তোকে মেনুখন চাওঁ ৰ'ব কিয় তাতে ফেচ চেচ লাগিব নেকি মিক্স ফেচ নালাগে দেই এইগিলা দালি আৰু মাংসটো দি কি লিখি আছে গাইছ ভাত চাইড প্লেট ভাত চাইড হা তই মন্টু তই মই তো গাইছ ফাইনালি ভাত চাত আহি গ'ল আমাৰ হে আছো তাক তুমি আৰম্ভ কৰা এটা প্ৰব্লেম পাইছোঁ ক তোমাৰ আজি নিমখ নাই নিমখ হ'লে একটকা নিমখ ল'ব লগা হৈছে আচ্ছা। আৰু বস্তুবিলাক বেলেগ বেলেগকৈ কিনিব লগা হৈছে চব থালি 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 চিষ্টেম নহয় নহয় খালী আছে খালী নহয় খালী খালী। খালী তো গাইছ মিণ্টুটা খাই আছে এবাৰ দালি লৈছোঁ মাংস লৈছোঁ ভাত কিনিছোঁ এইটো ভাজা কিনিছোঁ পাৰ্থ মাংস মেইন মাংস এই এই মাংস। পিচ দেখা নাই মাংসৰ মাংস তো খাব আছাত নাকি দাম বেছি দাম বেছি তো গাইছ ভাতকেইটা খাই লওঁ আৰু ভাতকেইটা খাই লৈ কি কৰোঁ দেখাম আৰু তো এতিয়া ভাতকেইটা খাই লওঁ ভাত খালোঁ ভাত খাই একদম বঢ়িয়া ভিউতে দেখাবলৈ দেখছি না গাইছ কি সুন্দৰ মানে কি চাফা সঁচাই দিয়ক গাইছ এটা মানে প্লাষ্টিক পৰি নাই আৰু ঘৰগিলা কি একে চাইজৰ চব ইয়াতে গাড়ী পাৰ্কিং কৰা নিয়মে বেলেগ দেখছি না গাইছ পূৰা নিয়মত থ'ব লাগিব পূৰা চিনৰ ভিতৰতে থ'ব লাগিব মজা তো গাইছ আমি ভাত চাত খাই অলপমান ফুৰিব আহিলোঁ মানে আহিতে মন্দিৰ এটা দেখা পালোঁ তো এতিয়া মন্দিৰৰ ভিতৰৰ পৰা সোমাই যাওঁ তো গাইছ ফাইনেলি মন্দিৰৰ ভিতৰত সোমাই আহিলোঁ এচাক পৰিৱেশটো মিনুদা সেইটো ঘূৰাব পাৰি থাক গাইছ কি মজা পৰিৱেশ একদম তো গাইছ ভাল লাগছি তো গাইছ মানে এতিয়া অলপ ঘূৰাব লাগে আমি ঘূৰিব পাৰি ঘূৰি দিবা দি তো মানে চব ঘূৰিব পাৰি ঘূৰি যা চব ঘূৰিব পাৰি তো গাইছ মানে এইটো পুৰা চিটিৰ মাজতে আছে হয় না মাজতে বঢ়িয়া একদম এই ভিউবিলাক দেখি চাই সেউজ গাছ চাই এইবাৰ বিল্ডিং পুৰা বিল্ডিং মানে কিছু আকে চাইজৰ বিল্ডিং এইগিলা চব কিবা এটা ভাল লাগছে গাইছ এটা ভাল লাগছে ইচাক এইটো মস্ত ধুমা সেইটো ঘূৰাব এইটো ঘূৰাম গাইছ কি ক'ম আৰু মানে সঁচাকে বেলেগ দেশত থকা ভালে লাগছে ন বহুত দিন মূৰত এনেকুৱা এনজয় বেলেগ দেশতে আছে বেলেগ দেশত আছোঁ আমি ভূটানত আছোঁ বৰ্তমান তো এইটো একবাৰ ময়ো ঘূৰিছিলোঁ কেনেকুৱা লাগে ভালে লাগিল অঁ তো গাইছ ভূটানৰ পৰা এইটো এটা সৰু ভিডিঅ' হৈছিল তো এতিয়া বাই বাই আৰু নেক্সট ভিডিঅ'ত লগ পাম তো বাই বাই